আশা কৰোঁ আপোনালোক ভালে আছে। নমস্কাৰ, মই ডক্টৰ চন্দন কলিতা। আমাৰ দেশৰ 0 পৰা 18 বছৰ বয়সলৈ যিমান ল'ৰা ছোৱালী আছে এই সকলোবিলাক ল'ৰা ছোৱালীৰ চিকিৎসা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ কৰা হয় নেশ্যনেল হেল্থ মিছনৰ জৰিয়তে RBSK নামৰ এটা প্ৰগ্ৰেমৰ দ্বাৰা। মানে এই প্ৰগ্ৰেমৰ জৰিয়তে আপোনাৰ বাচ্চাটোৰ প্ৰায়ভাগ বেমাৰে কি হয় সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ কৰা হয়। ধৰি লওক জন্মগত কিছুমান বিসংগতি যেনে হাৰ্টৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, ফটা আউট, এই সকলোবিলাক বেমাৰ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ চিকিৎসা কৰা হয়, অপাৰেশ্যন কৰা হয়। যদি আপোনাৰ পোৱালিটোৰ তেনেকুৱা কিবা সমস্যা আছে তেতিয়াহ'লে আপুনি ওচৰৰ হস্পিটেললৈ গৈ খবৰ কৰক, এই RBSKৰ আণ্ডাৰত মোৰ পোৱালিটোৰ ট্ৰিটমেণ্ট কৰিব পাৰিম নেকি। আৰু যদি পাৰি তেখেতসকলে ধুনীয়াকৈ আপোনাৰ বাচ্চাটো অন্তৰ্ভুক্ত কৰিয়ে ল'ব তথা আপোনাৰ বাচ্চাটোৰ চিকিৎসা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ কৰিব পাৰিব। এই RBSK কি তথা এই RBSKৰ আণ্ডাৰত কেনেকৈ চিকিৎসা কৰা হয় এই সকলোখিনি কথা জানিবৰ বাবে মই এটা RBSKৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু তলত লিংকত গৈ আপুনি সেই ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰে। তেতিয়া এই গোটেই কথাখিনি আপুনি ধুনীয়াকৈ বুজিব পাৰিব আৰু এই বিষয়ে সকলোখিনি কথা জানিব পাৰিব। আৰু যদি অধিক জানিবলগীয়া আছে তেতিয়াহ'লে আপুনি মোক কমেণ্টত সুধিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তথা এনেকুৱা ধৰণৰ মেডিকেল বিষয়ক ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।